Hello and welcome back to Deepali Das YouTube channel. Namaskar jihoklake Deepali Das YouTube channel tole moi punor bar shagatam banaisu. And if you're watching this YouTube channel for first time, then hi, my name is Miss Nia Sahoya. Make sure you subscribe this YouTube channel, and you have already subscribed this YouTube channel, then thank you so much. So without wasting time, so now let's continue with the video. So আজি ভিডিওটো হবলে গৈছে মই আমাৰ মানে মন্দিৰত আমাৰ ডাঙৰ আমাৰ বৰ্তমান আছে মোৰ গাঁৱৰ ঘৰত সেইকাৰণে এটা ডাঙৰ মন্দিৰ আছে এটা শিৱ মন্দিৰ এটা আছে ওচৰত সেই মন্দিৰটোত কাতি মাহত আমি সদায় চাকি জ্বলাও সদায় নহয় মানে আমাৰ পাল্লা পৰা একদিন আমি জ্বলাইছো বেলেগ এখন ঘৰ জ্বলাই এনেকৈ আমি চাকি জ্বলাইছো আমি কেনেকৈ আমি পুথি পাঠ কৰিলো সেইটো মই দেখুৱাই আছো চাই থাকো হাই সো এতিয়া মোৰ খুৰী আছে মোৰ খুৰীয়ে মানে মন্দিৰত চাকি দেখি দিলে এতিয়া আমাৰ হৈছে শিৱ মন্দিৰ আমাৰ ঘৰ শিৱ পূজা হয় শিৱ মন্দিৰ চাকি দিলে মানে কিবা এটা আমাৰ ডাঙৰ মন্দিৰ এটা আছে আমাৰ গাঁও আমাৰ গাঁৱৰ ঘৰত আছে চিপাজাৰত আৰু তাতে ডাঙৰ মন্দিৰ এটা আছে আমাৰ ঘৰৰ ওচৰতে তাতে মানে কাতি মাহত সদায় আমি চাকি আমাৰ মানে পাল্লা পৰে চাকি দিয়া একদিন বেলেগৰ এদিন আমাৰ হেনেকৈ পাল্লা পৰে গোটেই অঞ্চলটোৰে পৰে আৰু এয়া মোৰ খুৰী চাকি দি আছে হাই দিছে কিন্তু দেখা নাই আৰু এয়া মোৰ ভণ্টি হাই এটা কৰি দিয়ক হাই আৰু মই এইটো আৰু মা পাকঘৰত আছে আৰু ইফালে আছে ককা এইটো ককা বহি আছে আপোনালোকে চাই যাওক ভিডিঅ'টো আৰু এইটো আমাৰ যদু এতিয়া চাকি দিব ডাঙৰ মন্দিৰত যাব নহয় চাকি দিব এইটো যদু ধুতি চুটি পিন্ধি ৰেডি গা পা ধুইছে না বঢ়িয়াকৈ ধুইছে গা আৰু চাকি দিব এতিয়া আপোনালোকে দেখুৱাইছোঁ আপোনালোকে চাই থাকক ফাইনেলি আমি উপস্থিত হ'লে আমাৰ মন্দিৰ এইটো হৈছে আমাৰ ডাঙৰ গোঁসাই ঘৰ মই আগৰ পিছাও দেখাইছিলোঁ আমাৰ হেৰিত মোৰ মানে বাৰ্থডেত এইটো দেখুৱাইছিলোঁ এইটো মা এইটো আমাৰ হেৰি ভণ্টিটো আৰু এয়া এনেকৈ বহি কিনে পুথি চাব এইটো মোৰ খুৰাই ৰেডি কৰি আছে এইফালে খুৰী আৰু এইফালে আমাৰ যদু হলা চাকি মন্দিৰ দিয়া হ'ল ইমান ভিডিঅ' কৰা নহ'ল ভালদৰে আৰু এয়া এনেকৈ যদু পলে দিছে নমস্কাৰ জীবল হাই কৰি দিয়া Okay, so ajir ka puthini hai this only to today's video. I hope you all have enjoyed the video. If you have enjoyed the video, then don't forget to like, comment, share and subscribe this YouTube channel. And yes, do not forget to press the notification bell icon so that what video I can upload you'll get the notify. And take care, bye bye, and I love you.